আহিলে আছো নমস্কাৰ জনাইছোঁ সকলোকে। আজি মোৰ আইতা শ্ৰী ভোগেশ্বৰী বৰাৰ শ্ৰাদ্ধভাগ বছৰেকীয়া শ্ৰাদ্ধভাগ আমি ঘৰতে কৰিছোঁ আৰু সেইবাবে আমাৰ ৰাইজ মিলি ভকতসকলে মিলি নাম গাব। দেও আহিছে, দেউৱে দেউতাৰ লগত ভিতৰত কৰ্মখিনি কৰি আছে, বছৰেকীয়া শ্ৰাদ্ধভাগ কৰি আছে। শ্ৰাদ্ধখিনি সমাপন হোৱাৰ পিছতে নাম গাব। এয়া সম্পূৰ্ণ গোঁসায়ে এয়া আয়োজন কৰিছে, এয়া সম্পূৰ্ণ আয়োজন কৰি আছে। এয়া আৰু এয়া আমাৰ পেণ্ডেল, এয়া আমাৰ এজন ভকত আহি পাইছে। পূৰা পানী সোমাইছিলে, সেইকাৰণে পূৰা তিৰপাল দি দিলে। এইবিলাক চব এয়া বনাই এইকেইদিনতো নন ষ্টপ বৰষুণ, যোৱাকালিও গোটেই ৰাতি, গোটেই ৰাতি। তাৰপিছত এয়া গোঁসাই প্ৰসাদ ধোৱা মেলা হৈ গৈছে আৰু এয়া বাকীখিনি কাম কৰি আছে। এয়া সহায় কৰি দিছে। ভিতৰত এয়া কোমল চাউল এয়া ধুইছে। এয়া দেউৱে কাম নিজৰ কৰ্ম কৰি আছে। এয়া দেউতাই পিণ্ডৰ কাম কৰি আছে। আইতাৰ আত্মা সদ্গতিৰ কাৰণে এয়া সকলোখিনি কৰা হৈছে, যাতে আইতাৰ আত্মাটো সদ্গতি লাভ কৰে। এয়া সকলোখিনি নীতি নিয়ম কৰোৱা হৈছে। আপোনালোকে চাই যাব ভিডিঅ'টো আৰু লগতে মই দেখাই যাম কিদৰে আমি সকলোখিনি কাৰ্য কৰি যাওঁ আৰু লগতে বাকী ভকতসকল আহিলে নাম ধৰিব। গতিকে মোৰ লগত এইদৰে চাই যাব। নিয়ম নীতিসমূহ আমিনো কেনেকৈ পালন কৰোঁ, কি কৰোঁ, সকলোখিনি চাই যাব। মায়ে এয়া ৰাইজক কি যোগাৰ ধৰি আছে, এয়া সকলোখিনি নিয়ম কৰি আছে। আৰু ভিতৰত মোৰ জেঠাই আহিছে, মাহী আহিছে, তেওঁলোকেনো কি কৰি আছে আপোনালোকক দেখাওঁ। এয়া জেঠাই চাহ বনাই আছে, চাহ বিভাগত আমাৰ জেঠাই আছে। এয়া কি কৰিছা জেঠাই তুমি? চাহ ন ভকতসকলক দিম, কাম কৰা বাইদেউজনীকো চাহ দি থৈ আহোঁ। ঠিকে আছে। এয়া মোৰ মা, এয়া মাহী বহি আছে, সকলো কামত সহায় কৰি আছে। এয়া মোৰ আইতা গোলাপী তালুকদাৰ, মূলাপতি ঘৰ, আনন্দ কলনী ঘৰ, এয়া ধুনীয়াকৈ বহি আছে। এয়া আইতা নমস্কাৰ। ভালে আছা তুমি? ভালে আছোঁ। আজি যে আহিছা আইতাৰ কৰ্মভাগ একদম ধুনীয়া চাবলৈ আহিছা ন? ঠিকে আছে দিয়া। এতিয়া দেউতা মোৰ ধুনীয়াকৈ আইতাৰ আত্মাৰ সদ্গতিৰ কাৰণে গোটেইখিনি কৰ্ম কৰি আছে। ইতিমধ্যে বামুণৰ বৰণ দিয়া, বামুণৰ বৰণৰ কামখিনি ময়ে কৰিছিলোঁ। মই বৰণ দিলোঁ, দি পেলাইহে মই ভিডিঅ'টো বনাইছোঁ, কাৰণ মই ৰাতিপুৱাৰ পৰা বহুত ব্যস্ত আছিলোঁ। গতিকে এতিয়া ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকক। আৰু এয়া দেউতাই কামখিনি কৰি আছে। দেউ, আপুনি যে চাউলৰ ওপৰত গামোচা দি এনেকৈ লৈছে, সেই বস্তুটো কি বুজাইছে? এবছৰৰ কাৰণে দিয়া হৈছে আহাৰ। হয়। এতিয়া ফুল কেইটামানলৈ হাজিৰ কৰক। এটা ভাগ কুটি লওক। মই আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ। এয়া দেউৱে মন্ত্ৰ মাতি সকলোখিনি কাম কৰিছে। এয়া আমাৰ মন্দিৰ। আইতাই মানে এইটো ৰুমতে আগতে আছিলে, গতিকে এইটো ৰুমতে কামখিনি কৰিছোঁ। এয়া আমাৰ প্ৰসাদৰ সহায়কাৰী, প্ৰসাদৰ গোঁসাইৰ লগত সহায়ক হিচাপে কাম কৰি আছে আমাৰ গাঁৱৰে মনসুৰা। এয়া চাই আছে দেউতাই কি কৰিছে। এয়া মোৰ বান্ধৱী, ঘৰৰ ওচৰৰ বান্ধৱী, এয়া কৰি আছে। কৰ্ম শেষ হ'বই আৰু অলপ বাকী আছে, আপোনালোকে চাই যাব। এয়া দেউতাই পূজা কৰিছে আইতাৰ আত্মাই যাতে ধুনীয়াকৈ স্বৰ্গত বসৱতী লৈ নতুন জীৱন গ্ৰহণ কৰে, আমি সেয়াই কামনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ আইতাই ধুনীয়াকৈ আত্মাৰ সদ্গতি লাভ কৰে আৰু নতুন জীৱন গ্ৰহণ কৰে, আৰু আমাক যাতে দূৰৰ পৰাই আশীৰ্বাদ কৰে সকলো। আৰু মোৰ লগতে ইতিমধ্যে আলহী আহি পাইছে, মোৰ মাহী আইতা আহি পাইছে, বৰপেটাৰ পৰা ইতিমধ্যে আহি পাই গ'ল। আৰু এয়া মোৰ মাহী দেখিছে আপোনালোকে কৰ্ম কৰি আছে। এয়া দেউ, এয়া ময়ো লগতে বহি লৈছোঁ। নারায়ণ
प्रभु हाजुर करक आबाहनं नजना आमी नैव जनामि पूजना विसर्जन गति परमेश्वर मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन तुलित मया देव परित्राणं परायणे प्रभु এতিয়া ঘটৰ ওপৰত পানী অকণমান দি দিয়ক আবাহিতা দেৱতা আচল স্থানে গছন্তু নহয় ইয়াৰ পৰা নিদিব তাৰ পৰা দিয়ক আবাহিতা দেৱতা নহয় ইয়াৰ বাকীটো আছে নহয় ডাঙৰ বাকীটো আবাহিতা দেৱতা আচল স্থানে গছন্তু হৈছে এইদৰে আমাৰ কৰ্মখিনি চলি আছে যেতিয়া দেউৰ কামখিনি সম্পূৰ্ণ হ'ব তেতিয়া আকৌ ভকতসকলটো ইতিমধ্যে আহি পাইছে আৰু আহিব আছে ভকত ৰাইজসকল তাৰপিছত আমাৰ নাম ধৰা হ'ব নাম ধৰি পেলাই নাম গোৱা হ'ব